এটা কৰোণা শ্ৰী সত্যজিৎ ভৰালী দিখৌমুখ শিৱসাগৰ 2019 চনত অহা এছাতি বতাহত আহিলে এক ভাইৰাছ। সেই ভাইৰাছবিধৰ নাম দিলে স্বাস্থ্য বিভাগে কৰোণা বেমাৰ। কৰোণা বেমাৰে অকালতে প্ৰাণ ল'লে মানৱ শৰীৰ। আমাৰ মাজৰ পৰা গুচি গ'ল বহুতো মানৱ অজান দেশলৈ। গুচি গ'ল আমাৰ মাজৰ পৰা গীতিকাৰ, সুৰকাৰ, অভিনেতা, অভিনেত্ৰী, স্বাস্থ্যকৰ্মী, খেলুৱৈ, বহু শিল্পী লোক। তোমালোক য'তেই আছা তাৰ পৰাই দিবা আশীৰ্বাদ কণকণে শিশু। তোমালোকৰ দৰেই যেন পোহৰ বিলাব পাৰে এই জগতত। তোমালোকক বচাবৰ বাবে স্বাস্থ্যকৰ্মী লগত থাকি হিমন্ত মামাই কৰিলে বহুত কষ্ট। কিন্তু জন্ম হ'লে মৃত্যু আছে বিধিৰ নিয়ম, সেইবাবে নাথাকিলা এই জগতত। কলিৰ যুগৰ মধ্যম ভাগত বাস কৰা মানৱৰ ভাৱ হয় জীয়াই থাকিমনে এই জগতত। নকৰিবা চিন্তা কলিযুগৰ মানৱে, আছে এই বেমাৰৰ মহান ঔষধ। স্বাস্থ্য বিভাগে দিয়া ভেকচিন লোৱা, ৰাম নাম লোৱা, হৰি নাম লোৱা। ৰাম নামেই সাৰ, হৰি নামেই সাৰ, ৰাম নামেই হৰি নামেই কৰিব জগতক উদ্ধাৰ। নমস্কাৰ।